নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোক আগবঢ়াইছোঁ। যিহেতু আপোনালোকে গম পাই আছে ৰঞ্জি ট্ৰফী আৰম্ভ হৈ আছে। ৰঞ্জি ট্ৰফীৰ সময়ত অসমৰ খেল কেনেকুৱা হৈছে যদি মোৰ ভিডিঅ'বোৰ চাই আহিছে তেতিয়া আপোনালোকে গম পাই আছে। যোৱা খেলখন মহাৰাষ্ট্ৰ আৰু অসমৰ মাজত যিখন খেল হৈছিল সেইখন খেলতে ড্ৰ হ'ল খেলখন। যিহেতু খেলখন আছাম হাৰিবলগীয়া আছিলে, ঋষভ দাস তেওঁ খেলখন ধৰি ৰখাত সহায় কৰিলে। যদি এই ভিডিঅ'টো সবিশেষ আপুনি জানিব বিচাৰে তেন্তে মোৰ আগৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব খেলখন কেনেকুৱা ধৰণৰ হৈছিলে, ঋষভ দাসৰ প্ৰদৰ্শন কেনেকুৱা আছিলে আপোনালোকে জানিব পাৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, মোৰ এই চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া সকলোবোৰ ভিডিঅ' আপুনি সোনকালে পায়, আৰু শ্বেয়াৰ কৰিব যাতে লগৰ বন্ধু বান্ধৱীৰ সৈতে পায় চেনেলটো, আৰু যিসকলে নেকি ক্ৰিকেট ভাল পায়। গতিকে আহক আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি ভিডিঅ'টো আছে ৰঞ্জি ট্ৰফী বৰ্তমান হৈ আছে আৰু নেকি 3খন খেল আছে। তাৰপিছতে হয়তো কি হ'ব খেলৰ বিষয়ে জানিব পাৰিব আপোনালোকে। অসমে ছেমি ফাইনেল পায়নে, কোৱাৰ্টাৰ ফাইনেল পায়নে, বা ছেমি ফাইনেল পায়নে, ফাইনেল পায় আপোনালোকে জানিব পাৰি থাকিব। গতিকে ভিডিঅ'সমূহ চাই থাকিব। আজি আপোনালোকক জনাম যে এতিয়া পইণ্টছ টেবুলত অসম কিমানত আছে। যিহেতু গ্ৰুপ বিত অসম পৰিছে, তাত আছে সৌৰাষ্ট্ৰ, মুম্বাই, মহাৰাষ্ট্ৰ, তেনেকৈ আছাম, AP, তামিলনাডু, দিল্লী, হায়দৰাবাদ তেনেকৈ আছে। এইকেইটা টিম আছে, 8টা টিম আছে। এই 8টা টিমতে 4 নম্বৰত আছে বৰ্তমান পইণ্ট টেবুলত। 4 নম্বৰত আছে অসম। যিহেতু মহাৰাষ্ট্ৰৰ সৈতে যদি জিকা হ'লে তেতিয়া হয়তো আগবাঢ়িলেহেঁতেন, 3 নম্বৰলৈ গ'লহেঁতেন। প্ৰথমতে আছে সৌৰাষ্ট্ৰ, তাৰপিছত মুম্বাই আছে, তাৰপিছত মহাৰাষ্ট্ৰ আছে, তাৰপিছতে অসম আছে। গতিকে খেলসমূহ বিশেষ গুৰুত্বপূৰ্ণ হৈ আছে আৰু 3খন খেল আছে। 3খন খেল তেওঁলোকে চিঅ'ৰ জিকিবই লাগিব সঁচা কথা ক'বলৈ গ'লে। যদি খেলখন জিকে তেতিয়া হয়তো কোৱাৰ্টাৰ ফাইনেল পোৱা পূৰা সম্ভাৱনা আছে। জিকিলে হয়তো পাবই, সেইটো কোনো কথাই নাই। গতিকে পইণ্টছ টেবুলৰ কথা ক'বলৈ গ'লে পইণ্টছ টেবুলতে অসম এতিয়া বৰ্তমান আছে 4ত, পইণ্টছ আছে 10। নেট ৰানৰ কথা ক'বলৈ গ'লে প্লাছ 0.850 নেট ৰান হৈছে। মেটচ হৈছে 3খন, 3খনত 1খন জিকিছে, বাকী 2খনে ড্ৰ হৈছে। আৰু নেক্সট খেল আপোনালোকে জানিব মন গৈ আছে যে কাৰ লগত খেল আছে। নেক্সট খেল আছে অসম আৰু মুম্বাইৰ মাজত খেল আছে। মুম্বাই আৰু অসমৰ খেল আছে। খেলসমূহ চাই থাকিব আপোনালোকে, যেনেকৈ কিনো হয় খেলসমূহত মই আপোনালোকক জনাই থাকিম। খেলসমূহৰ বিষয়ে এইটো চেনেলত আপোনালোকে জানি থাকিব পাৰিব। গতিকে চেনেলটোলৈ যদি আপুনি আহিছে, সিহঁতৰ কাৰণে অসমৰ টিমটোৰ কাৰণে এটা লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যাতে ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। গতিকে আজিলৈ ইমানেই।